নমস্কাৰ ছাৰ বাইদেউসকল আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু সকলোৱে প্ৰিপাৰেচন ভালদৰে চলাই আছে মোৰ আগৰ ভিডিও কেইটাত আপোনালোকে যথেষ্ট সহায় দিছে বাবে আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিও লৈ আহিছো সেইটো হৈছে অন অপাৰেশনছ অন নাম্বাৰছ আমাৰ যিবিলাক নাম্বাৰৰ এডিশন সাবট্ৰেকশন মাল্টিপ্লিকেশন ডিভিজনৰ ওপৰত আজি আমি অকমান শৰ্টকাটৰ ওপৰত ডিসকাস কৰিম যে কিছুমান আমি সাম কেনেদৰে তৎক্ষণাত কৰিব পাৰো আশা কৰিছো আপোনালোক সকলোৱে ভিডিওটো ভালদৰে চাব ষ্টাৰ্টিংৰ পৰা এন্ডিংলৈকে আৰু এইটো ভিডিও আমাৰ কেৱল টেটতে নহয় আপোনালোকৰ যিকোনো ধৰণৰ এক্সামতে এনেকুৱা ধৰণৰ শৰ্ট ট্ৰিকৰ প্ৰয়োজন থাকে তো জানো হোক আমাৰ ভিডিওৰ মাজলৈ আহিছো আৰু একেবাৰে ফাৰ্ষ্টতে আমি অপাৰেশনৰ একেবাৰে ফাৰ্ষ্টতে ডিসকাস কৰিম এবাউট এডিশন এণ্ড সাবট্ৰেকশন আমি এডিশন আৰু সাবট্ৰেকশনৰ ওপৰত ডিসকাস কৰিম এডিশন এণ্ড সাবট্ৰেকশন অৰ্থাৎ যোগ আৰু বিয়োগৰ ওপৰত আমি ডিসকাস কৰিম যোগ আৰু বিয়োগৰ ওপৰত এটা চাওক এডিশন এণ্ড সাবট্ৰেকশনত প্ৰথমতে এডিশনটো চাই লও আৰু সাবট্ৰেকশনটো একেলগে হৈ যাব যোগ আৰু বিয়োগখিনি একদম সিম্পলৰ পৰা আহিছো সাপোজ 5 + 2 এটোৰ একেবাৰে ইজি আপোনালোকে জানে সকলোৱে 7 হ'ব নেক্সট এবাৰ মই সাইন বিলাক অকমান চেঞ্জ কৰিলে আমি কেনেকুৱাকে কৰিম সাপোজ -5 + 2 এনেকুৱা ডিজিট বিলাক কেনেকুৱাকে কৰিব তো ইয়াৰ কাৰণে আপোনালোকক মই এটা ট্ৰিক দিদু কি কৰিব যে এনেকুৱা যদি দুটা বেলেগ বেলেগ সাইনৰ থাকে ধৰি লওক 5 ৰ আগত আমাৰ আছে মাইনাস আকৌ 2 ৰ আগত আছে প্লাস এনেকুৱা বেলেগ বেলেগ চিন থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব 5 ৰ পৰা 2 গলে 3 আৰু ডাঙৰৰ চিনটো দিব অৰ্থাৎ মাইনাস ঠিক তেনেকুৱাকে যদি এনেকুৱা থাকে 5 - 2 ইয়াতো 5 ৰ আগত একো নাই যদিও ইয়াতে এটা প্লাস আছে অৰ্থাৎ বেলেগ বেলেগ চিন আছে দুটা এইটোত আছে প্লাস এইটোত আছে মাইনাস এনেকুৱা ক্ষেত্ৰতো ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিব 5 ত 2 গলে 3 আৰু ডাঙৰৰ চিন 5 ৰ আগত ডাঙৰ আছে প্লাস আছে গতিকে প্লাস 5 টো যেটো ডাঙৰ আকৌ যদি এবাৰ -5 - 2 দিও এনেকুৱা অংকত আকৌ কি কৰিব চাওক এইটো অংকত দুটাৰে আগত একে চিন আছিল এইটোটো প্লাস এইটোটো প্লাস একে চিন থাকিলে যোগ বেলেগ বেলেগ চিন থাকিলে ডাঙৰৰ পৰা সৰুটো বিয়োগ আৰু ডাঙৰৰ চিন ইয়াতে দুটাতে একে চিন আছে এইটোটো মাইনাস এইটোটো মাইনাস তো যোগ কৰি দিয়া 5 এ 2 7 আৰু ডাঙৰৰ চিন অৰ্থাৎ কিমান হ'ব ইয়াতে মাইনাস আশা কৰিছো ধৰিব পাৰিছে মই কি কৈছো যে সেম সাইন থাকিলে সেম যদি সাইন থাকে তেতিয়া কি কৰিব প্লাস কৰিব লাগে প্লাস কৰি যিটো সাইন থাকে সেইটো সাইনে দিব লাগে যিটো সাইন থাকে প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস আৰু যদি ডিফাৰেন্ট সাইন থাকে সাপোজ এটা প্লাস এটা মাইনাস ডিফাৰেন্ট সাইন থাকিলে কি কৰিব ডাঙৰৰ পৰা সৰুটো মাইনাস কৰিব মাইনাস কৰি যিটো ডাঙৰৰ সাইনটো আগত বহাই দিব সাপোজ বেলেগ এটা আপোনালোকক ইয়াতে দেখাই দিছো যদি কনফিউজন আছে কাৰোবাৰ ধৰি লওক 10 আৰু 3 মই এটা দিলো প্লাস এটা দিলো মাইনাস এটা দিলো -10 + 3 এটা দিলো -10 - 3 তো ইয়াতে দুটাতে সেম সাইন আছে ইয়াতে প্লাস এটা আছে সো প্লাস কৰিম 13 আৰু সেইটোৱে সাইন অৰ্থাৎ প্লাস ইয়াতে দুটাতে বেলেগ বেলেগ সাইন আছে সো ডাঙৰৰ পৰা সৰুটো -10 ৰ পৰা 3 গলে 7 আৰু ডাঙৰ এইটো 10 টো ডাঙৰত যেটো প্লাস আছে সো ইয়াতে প্লাস ইয়াতো বেলেগ বেলেগ সাইন আছে সো ডাঙৰৰ পৰা সৰুটো -10 ৰ পৰা 3 গলে 7 আৰু ডাঙৰৰ আগত যেটো ইয়াতে মাইনাস আছে সাইনটো সো ইয়াতো মাইনাস আৰু এইটোত আকৌ দুটাতে একে সাইন আছে সো +10 + 3 গলে 13 আৰু যেটো মাইনাস সাইন আছে গতিকে মাইনাসে বহিব ইয়াতে আশা কৰিছো ধৰিব পাৰিছে আৰু নতুবা যদি এনেকুৱাকে বুজাত খেলিমেলি হয় মই আগতেও কৈছিলো প্লাস থাকিলে আপোনাৰ জমা থকা বুলি ধৰিব মাইনাস থাকিলে আপোনাৰ ধাৰ থকা বুলি ধৰিব তো 10 টকা জমা 3 টকা জমা 13 টকা জমা 10 টকা জমা 3 টকা ধাৰ তো আপুনি ধাৰ মাৰি দিলে 7 rupees আপোনাৰ জমা থাকিব 10 আপোনাৰ ধাৰ আছে 3 জমা আছে তো আপুনি ধাৰটো মাৰি দিলে তোলে আকৌ 7 rupees আপোনাৰ ধাৰ থাকিয়ে যাব 10 ধাৰ 3 ধাৰ অল টোটাল 13 ধাৰ থাকিব আপোনাৰ আশা কৰিছো এডিশন আৰু সাবট্ৰেকশন হিনে আপোনালোকে ধৰিব পাৰিছে এটা মই আপোনালোকক দুটামান শৰ্টকাট দিব বিচাৰিছো যে কেতিয়াবা এনেকুৱা কোৱেশ্চন আহি যায় যে সাম অফ নেচাৰেল নাম্বাৰ সাপোজ আপোনাক এইটো সুধিছে 1 + 2 + 3 ইকুৱেল কিমান আপুনি ঘপককে ক'ব যে 3 + 2 5 5 + 1 6 বা 1 + 2 + 3 + 4 + 5 ঘপককে ক'ব 5 4 9 9 12 14 15 ধুনিয়াকে কৈ দিব কিন্তু যদি এইটো দিয়ে 1 + 2 + 3 + 4 + ... 100 এটা আপুনি কেনেকৈ কৰিব মাজতটো 99 98 কিমান আছে এইবিলাক কিমান আছে মাজত হয়নে বা কেতিয়াবা 1 + 2 + 3 + ... 1000 দিলে তো ইমানটো যোগ কৰা পসিবল নহব গোটেই এক্সামৰ 3 আৱাৰ্স আপোনাৰ অংকটো যোগ কৰোতেই যাব
তো ইয়াৰ কাৰণে মই আপোনালোকক এটা শৰ্ট ট্ৰিক দিম শৰ্ট ট্ৰিকটো হল কি কৰিব যেটো লাষ্ট ডিজিট থাকে হেতু লিখিব 100 ইনটু তাৰে পিছৰটো লিখিব 101 আৰু ডিভাইডেড বাই 2 কৰিব जितमान ওলাই হেতু आंसर ইয়াতে যদি আপুনি 2 দে চাওক শর্টকাট 2 ৰে 150 বাৰ যাব এটা 50 আৰু 101 টো মাল্টিপ্লাই কৰি দিয়ক 10150 ইয়াত আকৌ এটো 0 আছে তো 0 ৰে পূৰণ কৰাৰ প্ৰয়োজন নাই তথাপিও আপোনালোকৰ খেলিমেলি লাগিব পাৰে মই পূৰণটো কৰি দিছো 0 ৰে 1 ক কৰিলে 0 সো আৰু নকৰিলেও হ'ব 5 ৰে 1 ক কৰিলে 5 5 ৰে 0 ক কৰিলে 0 5 ৰে 1 ক কৰিলে 5 অৰ্থাৎ 5050 তো ঠিক তেনেকুৱাকে এইটোৰ ক্ষেত্ৰতো আমাৰ কিমান হ'ব ওপৰত 1000 ইনটু তাৰ পিছৰটো 1001 ডিভাইডেড বাই 2 তো 2 ৰে আপোনাৰ 10 যাব 5 বাৰ আৰু দুটা 0 আছে সো দুটা 0 তো 500 ৰে এইটোক মাল্টিপ্লাই কৰিব লাগিল এনেকুৱা যদি 0 অকল থাকে তো মাল্টিপ্লাই বিলাক বিৰাট ইজি এই 5 টোৰে কেৱল মাল্টিপ্লাই কৰক এইখিনিক 5 ৰে এইটো 1 ক কৰিলে হ'ব 5 5 ৰে 0 ক কৰিলে 0 5 ৰে 0 ক কৰিলে 0 5 ৰে 1 ক কৰিলে 5 আৰু পিছৰ ফালে দুটা 0 আছে সো দুটা 0 ইয়াতে লগাই দিয়ক আশা কৰিছো আপোনালোকে এটো ধৰিব পাৰিছে যে স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত কেৱল স্বাভাৱিক কিন্তু যদি এনেকুৱাকে গ্যাপ দি দিয়ে ধৰিলক 1 3 5 এনেকুৱাকে গ্যাপ দি দিলে তেতিয়া কিন্তু এইটো ৰুলত নকৰিব তাৰ কাৰণে এটা বেলেগ ৰুল মই কৈ দিম আপোনালোকক এইটো কেৱল স্বাভাৱিক সংখ্যাৰ বাবে যিবিলাক ন্যাচাৰাল নাম্বাৰ কেতিয়াও গ্যাপ নাই মাজত 1 ৰ পৰা কন্টিনিউয়াছলি থাকে সেইবিলাকৰ কাৰণে এইটো ৰুল আছিল তো মই প্ৰথমতে আপোনালোকক ফৰ্মুলা হিচাপত ইয়াতে লিখি দিম আপোনালোকে নোটস কৰি লওক যদি এনেকুৱাকে ধৰিলক 1 + 2 + 3 + 4 ধুনিয়াকে একো গ্যাপ নোহোৱাকৈ ধৰিলক n লৈকে আছে তো তেতিয়া শৰ্ট ট্ৰিকটো হল একেবাৰে লাষ্টটো লিখিব n ইনটু তাৰে পিছত n ৰ লগত 1 যোগ কৰিব অৰ্থাৎ তাৰে পিছৰটো কৰি 2 ৰে হৰণ কৰি দিব আকৌ কেতিয়াবা ধৰক এনেকুৱাকে থাকিল 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ গ্যাপ নোহোৱাকৈ সবৰে বৰ্গ বিলাক আছে স্কয়াৰ বৰ্গ স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল কেতিয়াবা কোৱেশ্চনটো এনেকুৱা কৰিব পাৰে sum of the square of natural number first n natural number বা sum of the square of first natural number n natural number বুলি দিব অসমীয়াত ক'ব পাৰে যে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল তো তেনেকুৱা ক্ষেত্ৰত শৰ্টকাটটো হৈছে একেবাৰে লাষ্টটো লিখিব n তাৰ পিছত n ৰ লগত 2 এটা পূৰণ কৰি 1 টো যোগ কৰি এটা লিখিব আৰু এটা লিখিব n ৰ লগত 2 এটা পূৰণ কৰি এক মিনিট ৰব মোৰ এইটো অকমান লিখাত উল্টা খেলিমেলি হৈ গল ইয়াতে 2 টো নালাগে প্ৰথমতে n লিখিব সৰি প্ৰথমতে n লিখিব তাৰ পিছত নেক্সটত n ৰ লগত 1 প্লাস কৰি লিখিব আৰু তাৰ পিছত নেক্সটত লিখিব n ৰ লগত 2 পূৰণ কৰি তাৰ লগত 1 প্লাস আৰু তলত 6 ৰে ডিভাইড কৰি দিব আকৌ কেতিয়াবা কিউব থাকিব পাৰে ঘনক থাকিব পাৰে যে স্বাভাৱিক সংখ্যাৰ কিউব বিলাকৰ যোগফল ঘনক বিলাকৰ তেতিয়া কি কৰিব এইটো প্ৰথমতে n লিখিব তাৰ পিছত n + 1 পিছৰটো লিখিব তলত 2 লিখি যিমান ৰিজাল্ট ওলাই সেইখিনিৰ বৰ্গ উলিয়াব বৰ্গ আকৌ কেতিয়াবা এনেকুৱাকৈ দিব পাৰে যে অকল আপোনাক যুগ্ম সংখ্যা হানি দিলে ইভেন নাম্বাৰ 2 4 6 ... n এনেকুৱাকে যুগ্ম সংখ্যা বিলাক দিলে তো এনেকুৱাকে যদি যুগ্ম সংখ্যা দিয়ে তো আপুনি কি কৰিব যিমানটা ডিজিট থাকে n * n + 1 কৰি দিব ইয়াতে কিন্তু এইটোৱে এইটো বুজোৱা নাই মন ৰাখিব বাৰু মই এইটো পিছত দি দিম তাৰ আগেয়ে মই আপোনালোকক ওপৰৰ কিটা বুজাই লৈছো ধৰিলক ইয়াৰে এটা আমি एग्जांपल লম এটা एग्जांपल এইখিনিৰ এটা एग्जांपल লম 1 + 2 + 3 ধৰিলক অলপ আগত মই বুজাইছিলে সাপোজ 100 দিলে তো এইটো কি হ'ব n ৰ ঠাইত 100 আছে 101/2 2 ৰে 100 এইটো 50 বাৰ যাব তো 50 ৰে এইখিনিক মাল্টিপ্লাই কৰিলে কিমান পাব 5 ৰে যদি মাল্টিপ্লাই কৰো 505 আৰু পিছৰ ফালে 0 এটা নেক্সট যদি এনেকুৱা অংক ইয়াতে সাপোজ এনেকুৱাকে দিলে বৰ্গ বিলাক দিলে 2 স্কয়াৰ আপ টু ইয়ালৈকে আপোনাৰ 100 স্কয়াৰ দিলে তো তেতিয়া কি হ'ব ফাৰ্স্ট আপোনাৰ n ৰ ঠাইতে আহিব 100 ইনটু n + 1 কৰিলে আহিব 101 ইনটু তাৰ পিছত 2n মানে n ৰ ঠাইত 100 আছে তো 2 ৰে মাল্টিপ্লাই কৰিলে 200 + 1 মানে 201/6 এটা ওপৰৰখিনি পূৰণ কৰিব পূৰণ কৰি 6 ৰে ডিভাইড কৰি দিব তৎক্ষণাত হৈ যাব আপোনাৰ আৰু নেক্সট কেতিয়াবা ধৰিলক এইটো দিলে 1 কিউব 2 কিউব 3 কিউব আপ টু 100 কিউব তো তেতিয়া ইয়াতে কি হ'ব 100n তাৰ পিছত n + 1 means 101/2 আৰু এইখিনিৰ হোল স্কয়াৰ আমি অলপ আগত ক্যালকুলেশন কৰিছিলো এই ভিতৰৰখিনি মানে ৰিজাল্ট আমি 5050 পাইছিলো 5050 অৰ্থাৎ এইখিনিৰ হোল স্কয়াৰ আৰু মই যোৱাকালি ক্লাছতে কৈছিলো আপোনালোকক যে কৰবাত যদি 10 স্কয়াৰ থাকে তাৰ মানে 10 * 10 দুটা 10
ইয়াতে 5050 স্কয়াৰ আছে সো 5050 ইনটু 5050 কৰিব আপোনালোকে পূৰণ কৰিব যেটো পায় আমাৰ হেতু ৰিজাল্ট হ'ব আশা কৰিছো আপোনালোকে এইখিনি ধৰিব পাৰিছে নেক্সট চাইছো আপোনালোকৰ কাৰণে যেটো মই অকমান আগত দিম বুলি ভাবি আকৌ মুছি দিলো হেতু হৈছে sum of even number তো কি লিখিম মই sum of first and even natural number প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল মানে ধৰি লওক 2 4 6 8 n এনেকুৱাকে থাকিল তো এইটোৰ ক্ষেত্ৰত ফৰ্মুলাটো হল আপুনি ফাৰ্স্ট জানিব লাগিব যে ইয়াতে কিমানটা n আছে এটোত ঘপককে শেষৰটো নিলিখিব কিমানটা n আছে আপুনি জানি লব প্ৰথমতে তো ইয়াতে আমাৰ কেইটা আছে ধৰি লওক এনেকুৱাকে যদি দিয়ে ইয়াতে কেইটা আছে মানে ডিজিট কেইটা আছে দুটা যদি 6 টো লগাই দিও ইয়াতে ডিজিট কেইটা আছে তিনিটা যদি 8 টো লগাই দিও ইয়াতে ডিজিট কেইটা আছে চাৰিটা হেতু কেনেকে গম পায় এই যেটো লাষ্টত আমাৰ ডিজিট আছে এই লাষ্টত ডিজিট এটুক 2 ৰে ডিভাইড কৰি দিব লাগে 2 ৰে 8 ক ডিভাইড কৰিলে 4 তাৰ মানে ইয়াতে চাৰিটা আছে ইয়াতো আপোনাৰ n আছে আপোনালোকে n ক যিমান থাকে n ৰ ঠাইত হেতুক 2 ৰে ডিভাইড কৰি দিব আৰু যিমান পাব হেতু ইয়াতে লিখিব n আৰু তাৰ পিছৰটো পূৰণ কৰি দিব n plus 1 নতুবা যদি আপোনালোকৰ তেনেকুৱাকে খেলিমেলি লাগে বাৰু ঠিক আছে বেলেগ আৰু এটা ষ্টাইল আছিল হেতুত বেছি খেলিমেলি লাগিব পাৰে এনেকুৱাকে কৰিব n into n plus 1 যত n এ কি বুজাইছে আমাৰ টোটেল নং অফ ডিজিট মুঠ অংকৰ সংখ্যা কেইটা অংক আছে হেতু বুজাইছে সাপোজ আমি এক্সামত কোৱেশ্চন আহিলে এটো 2 plus 4 plus 6 তো ফৰ্মুলা কি আছিল n into n plus 1 ইয়াতে কেইটা ডিজিট আছে তিনিটা সো 3 into 3 plus 1 that means 4 অৰ্থাৎ কিমান হ'ব 12 তো যোগ কৰি চাও 6 plus 4 10 10 plus 2 12 মিলি গৈছে সাপোজ এক্সামত এটো দিলে 2 plus 4 plus 6 plus up to 100 তো ইয়াতে কেইটা ডিজিট আছে ইয়াতে ডিজিট আছে 50 টা 50 টা কেনেকে গম পালো লাষ্টক 2 ৰে ডিভাইড কৰিছো 50 সো आंसर কিমান হ'ব 50 into তাৰ পিছৰটো 51 সো 5 এৰে যদি মই মাল্টিপ্লাই কৰো 5 এৰে 1 ক কৰিলে 5 5 এৰে 5 ক কৰিলে 25 আৰু 0 এটা আছে ইয়াতে 0 টো পিছত বহাই দিলো এইটো आंसर আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে নোটছটো কৰি ৰাখিব আৰু লগতে এই n টোৱে কি বুজাইছে এই যে মই মুছি দিলো n টোৱে কি বুজাইছে এইটো লিখি ৰাখিব আপোনালোকে তো নেক্সট আহিছো আমাৰ sum of first and এবাৰ odd নাম্বাৰৰ ক্ষেত্ৰত এটা শৰ্টকাট লম আমি যিবিলাক আমি যোগ নকৰাকৈ লিখি দিব পাৰো এইটো এবাৰ আমি sum of first odd নাম্বাৰৰ ক্ষেত্ৰত লম n odd নাম্বাৰ তো ফৰ্মুলাটো আমাৰ কি হ'ব ধৰি লওক অংকটো এইটো থাকিলে 1 plus 3 plus 5 plus 7 dot 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 n এইটো থাকিলে তো ইয়াৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব ইয়াতো সেম যিমানটা ডিজিট থাকে সিমানৰ নং অফ ডিজিট যিমান থাকে নং অফ ডিজিট যিমান থাকিব তাৰ স্কয়াৰ কৰিব ইয়াতে চাওক ধৰি লওক পৰীক্ষাত এইটো দিলে 1 plus 3 plus 5 তো ইয়াতে কেইটা ডিজিট আছে তিনিটা আছে তো आंसर কিমান হ'ব তাৰ স্কয়াৰ অৰ্থাৎ 3 স্কয়াৰ মানে কিমান 9 5 3 8 8 1 9 পাই গলো এইটো এতিয়া ইয়াতে ডিজিট কেইটা আছে এইটো দে আমি 3 বুলি গম পাইছো যদি আপোনাক এইটো দিয়ে up to 99 ইয়াতে ডিজিট কেইটা আছে আপুনি তো গম নাপাব তো কি কৰিব এই 99 ৰ পিছৰটো কিমান ভাবিব 99 ৰ পিছত কিমান 100 এনে নেচাৰেল নাম্বাৰ চাব গলে 100 100 ক 2 ৰে ডিভাইড কৰিলে কিমান হয় 50 হয় তো দ্যাট মিন্স ইয়াতে ডিজিট কিমান আছে 50 টা ডিজিট আছে গতিকে ইয়াৰ आंसर কিমান হ'ব 50 স্কয়াৰ দ্যাট মিন্স 50 into 50 আৰু এটা আমি তৎক্ষণাত কেনেকে উলিয়াম 5 5 মাল্টিপ্লাই কৰি দিম 5 5 মাল্টিপ্লাই কৰিলে 25 আৰু 0 দুটা আছে সো 00 তো আমি তেনেকুৱাকে উলিয়াব পাৰো আশা কৰিছো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এইখিনি যে আমি কেনেকুৱাকে অড নাম্বাৰ ইভেন নাম্বাৰ নেচাৰেল নাম্বাৰ সকলোৰে আমি সাম বিলাক কেনেকুৱাকে কৰিব পাৰো আকৌ কেতিয়াবা এক্সামত ধৰি লওক অলপমান ট্ৰিক লগাই বস্তুবিলাক টাফ কৰি এনেকুৱাকৈ দিব পাৰে আপোনাক যে অলপ আগত মই ফৰ্মুলা দিছিলো আপোনালোকক এইটো যেতিয়া 1 ৰ পৰা নেচাৰেল নাম্বাৰ বিলাক থাকিব তাৰ ফৰ্মুলা মই আপোনালোকক অলপ আগত এইটো দিছিলো কিন্তু পৰীক্ষাত সাপোজ আপোনাক এনেকুৱাকে দিলে 4 5 6 up to 100 লৈকে যোগফল উলিয়াব দিলে এটা আপুনি তো ইয়াৰ ফৰ্মুলা নাজানে কাৰণ মই ফৰ্মুলা দিছো 1 ৰ পৰা ষ্টাৰ্ট হোৱাৰ ফৰ্মুলা কিন্তু ইয়াত আছে আপোনাৰ 4 ৰ পৰা ষ্টাৰ্ট হোৱা ফৰ্মুলা তো তেতিয়া আপুনি কি কৰিব একদম ইজি আপুনি কি কৰিব এই 4 ৰ আগত তিনিটা কি আছিল একচুয়ালি কি থাকিব লাগিছিল 1 plus 2 plus 3 হেতু থাকিলে আপোনাৰ প্ৰবলেম নাছিলে আপুনি হেখিনি নিজে লগাই লব 1 plus 2 plus 3 plus 4 up to 100
এনেকুৱাকে লগাই লব লগাই লৈ এই তিনিটা আপুনি এক্সট্ৰাকে নিজে দিছিলে তো সেই তিনিটা আকৌ ব্ৰেকেটত মাইনাস কৰি দিব তো কৰিলে এইখিনিটো ফৰ্মুলাত মিলি গল এতিয়া আপোনাৰ এইটো ফৰ্মুলা মতে কি আহিব 100 into 101/2 মাইনাস এইখিনিও আপোনাৰ এইটো ফৰ্মুলা মতে কি আহিব 3 into তাৰ পিছৰটো 4/2 তো এইটোৰে এইটো কৰিলে তো 50 বলে আমি আনসার পাইছিলে 5050 আৰু এইটোৰে 2 এৰে 4 যাব দুইবাৰ 2 3 গুণ 6 তো ইয়াৰ পৰা মাইনাস কৰিলে কিমান হ'ব 5044 এইটো আনসার আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে মই কোনখিনি কথা কৈছো ঠিক তেনেকুৱাকে আপোনালোকৰ ইয়াৰ বেলেগ কেতিয়াবা যদি বৰ্গৰ ক্ষেত্ৰতো দিয়ে তো তেনেকুৱাকে যিখিনিৰ প্ৰয়োজন থাকে এনেকুৱাকে যোগ কৰি লৈ আপোনালোকে আকৌ সেইখিনি বিয়োগ কৰি পেলে উলিয়াব পাৰিব আশা কৰিছো এইখিনি সাবট্ৰেকশন আৰু এডিশন খিনি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এবাৰ আহিছো নেক্সট টপিক মাল্টিপ্লিকেশন আপোনালোকে বুজি নাপালে কমেন্ট বক্সত মোক জনাই যাব তেতিয়া মই নিশ্চয় ভিডিওখিনি ইমপ্ৰুভ কৰিব যত্ন কৰিম নেক্সট মাল্টিপ্লিকেশনৰ ক্ষেত্ৰতো সাপোজ একদম সিম্পল লৈছো এইটো -5 into 2 5 into -2 আৰু এটা -5 into -2 এইকেইটা তো এইটো জানে 5 into 2 10 এইটোত কি হ'ব 5 into 2 কৰি লব প্ৰথমতে 10 আৰু ইয়াতে একো সিম্বল নাই মিন্স প্লাস এটা আছে আৰু মাইনাসে প্লাসে ইনটু কৰিলে মাইনাস আৰু ইয়াতে 5 ৰ আগত এটা প্লাস আছে 5 into 2 কৰিলে হ'ব 10 আৰু প্লাসে মাইনাসে মাইনাস 5 into 2 কৰিলে হ'ব 10 আৰু মাইনাসে কৰিলে হৈ যায় প্লাস ইয়াতে মই দেখুৱা নহল ইয়াতে এটা প্লাস আছে ইয়াতে প্লাস আছে প্লাসে কৰিলে প্লাসে হয় অৰ্থাৎ কি কলো যদি দুটা সংখ্যা পূৰণ কৰোতে যদি এটাত প্লাস থাকে সিম্বল আনটোতো প্লাস থাকে তেতিয়া ৰিজাল্টতো প্লাস আহিব যদি এটাত মাইনাস থাকে আনটোত প্লাস থাকে ৰিজাল্টত মাইনাস আহিব যদি এটাত প্লাস থাকে আনটোত মাইনাস থাকে ৰিজাল্টত মাইনাস আহিব আৰু যদি দুটাতে মাইনাস থাকে তেতিয়া ৰিজাল্টত কি আহিব প্লাস আহিব আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে এনেকুৱাকৈ ভাবিব পাৰে ধৰি লওক এইজন ভাল লৰা প্লাস এইজনো ভাল লৰাৰ লগত থাকিলে সদায় ভাল কামেই কৰিব বেয়া লৰা এইজন জাস্ট এটা এক্সাম্পল মনত ৰাখা মাইনাস মানে বেয়া লৰা প্লাস মানে ভাল লৰা তো বেয়া লৰাই ভাল লৰাৰ লগত লগ হৈ নিশ্চয় ভালজনকো বেয়াই কৰি পেলাব তেনেকুৱা এটা জাস্ট এক্সাম্পল আপোনালোকে নিগেটিভলি নলব জাস্ট এক্সাম্পল আৰু মনত ৰখা টিপস এইজন আকৌ ভাল লৰা বেয়া লৰা তো ভাল লৰাজন বেয়া লৰাৰ লগত লগ হলে অবভিয়াসলি বেয়া হ'ব আৰু এইজনো বেয়া লৰা এইজনো বেয়া লৰা তো বেয়া লৰাই বেয়া লৰাৰ লগতে লগ হৈছে কোনো ভাল লৰা কিহতে একো কৰিব যোৱা নাই আলটিমেটলি হেতে ভাল কাম কৰিছে কাৰণ বেয়াই বেয়াৰ লগতে লগ হৈ আছে তো বেয়াই যেতিয়া বেয়াৰ লগতে লগ হৈ থাকিব সিহতে ভাল কামেই কৰিব মানে কি কাকো বেয়া নকৰে সিহতে সেইটো ভাল কামেই কৰিছে সো প্লাস হ'ব তো তেনেকুৱাকে মনত ৰাখিব পাৰে আপোনালোকে মাল্টিপ্লিকেশনৰ এইখিনি আৰু নেক্সট আহিছো ডিভিজন মাল্টিপ্লিকেশনত তেনেকুৱা আৰু বিশেষ শৰ্টকাটৰ প্ৰয়োজন নাথাকে কেৱল এইবিলাকে মনত ৰাখিব ধৰি লওক কেতিয়াবা 505 ক 3 এৰে মাল্টিপ্লাই কৰিব দিলে এনেকুৱা 0 থকাৰে তো কি কৰিব 0 থকাৰে দিলে ডাইৰেক্ট এটা 0 লিখি দিব যেটা 0 থাকে বাকি এই 0 নোহোৱা ডিজিটটোৰে মাল্টিপ্লাই কৰিব 1 এৰে 5 ক কৰিলে 5 0 0 5 ক 5 এইটো आंसर সাপোজ কেতিয়াবা এইটো দিলে 987 টো 200 এৰে কৰিব দিলে তো জাস্ট এই 2 টোৰে মাল্টিপ্লাই কৰিব 2 ৰে 2 কৰিলে 4 2 ৰে 7 ক কৰিলে 14 হয় তাৰে 14 বহিব ইয়াতে 1 হাতে যাব 2 ৰে 18 ক কৰিলে 16 হয় 16 ৰ লগত 1 প্লাস কৰিলে 17 17 ৰ 7 বহিব 1 হাতে যাব আৰু 2 ৰে 9 ক কৰিলে 18 18 ৰ লগত 1 প্লাস কৰিলে 19 আৰু যে এই ইয়াতে দুটা 0 আছিল 0 ৰ কাৰণে দুটা 0 ইয়াতে লগাই দিব তো তেনেকুৱাকে মাল্টিপ্লাই বিলাক কৰিব ঠিক তেনেকুৱাকে পইন্টৰ ক্ষেত্ৰত সাপোজ 9.87 ক আপুনি 2 ৰে কৰিব লাগে সিম্পলি মাল্টিপ্লাইটো ফাৰ্স্ট কৰি লওক কিবা কিবি ইয়াতে ডিজিট পাব কিবা কিবি ডিজিট আহিব এনে আমাৰ কি ডিজিট আহিব ইয়াতে যদি 2 ৰে মাল্টিপ্লাই কৰো 2 7 যা 14 14 ৰ 4 হাতে গল 1 2 8 যা 16 16 ৰ লগত 1 যোগ কৰিলে 17 17 ৰ 7 হাতে গল 1 2 9 যা 18 18 ৰ লগত 1 প্লাস কৰিলে 19 আৰু যেহেতু দুটাৰ আগত দশমিক আছিল পইণ্ট আছিল সো এনসাৰটো আপুনি দুটাৰ আগত লগাই দিয়ক যদি ইয়াতে এইখিনিটো যদি এটা পইণ্ট থাকিলে হয় তেতিয়া আমাৰ তিনিটাৰ আগত হলৈ গৈ পইণ্টটো গৈ তিনিটাৰ আগত হলৈ তো তেনেকুৱাকে আপোনালোকে মাল্টিপ্লাই বিলাক কৰিব যিমানটাৰ আগত দশমিক থাকে লাষ্টত সিমানৰ আগত দশমিকটো আপোনালোকে বহাই দিব আশা কৰিছো ধৰিব পাৰিছে একদম সিম্পল নেক্সট আহিছো আমি লাষ্ট টপিক ডিভিজন হৰণ তো হৰণৰ ক্ষেত্ৰত আমাৰ এটা শৰ্টকাট থাকিব 1 মাৰ্কৰ মানে কি যিকোনো এক্সামতে দিব পাৰে সাপোজ একদম সিম্পল মই আপোনাক কলো যে 7 / 2 এইটোৰ মিনিং হৈছে 7 ক 2 এৰে হৰণ
তো 7 ক যদি 2 ৰে ডিভাইড কৰো আমাৰ কি হ'ব 3 বাৰ দিব লাগিল 6 আৰু তলত কিমান ৰব 7 গলে 1 ৰব এই ইয়াত যে মই 3 টো লিখিলো এই 3 টোক কয় আমাৰ ভাগফল অসমীয়াত কয় এই 3 টোক যিমান বাৰ যাব ভাগফল আৰু ইংলিছত কোচিয়েন্ট বুলি কয় কোচিয়েন্ট তাৰ পিছত এই যেটো 2 যেটোৰে মই ডিভাইড কৰিছিলো এটোক কয় আমাৰ অসমীয়াত ভাজক কয় ভাজক আৰু ইংলিছত কয় এটোক ডিভিজৰ ডিভিজৰ তাৰ পিছত এইটো যেটো হৰণ কৰা হৈছিল হেতুক কয় ভাজ্য ইংলিছত কয় ডিভিডেন্ড আপোনালোকে লিখি ৰাখিব আৰু যেটো ইয়াতে ৰৈ গৈছে হেতুক কয় বাকি বা ভাগশেষ ভাগশেষ আৰু আমাৰ ইংলিছত কয় এটোক ৰিমাইন্ডাৰ ৰিমাইন্ডাৰ এটা চাব মই ইয়াৰ পৰা এটা আপোনালোকক ফৰ্মুলা বনাই দিম এই যে মই 2 ৰে 7 ক ডিভাইড কৰিলো এই কথাখিনি মই এনেকুৱাকে লিখিব পাৰোনে 7 ইকুৱেল যেটোৰে ডিভাইড কৰিছিলো সেইটো লিখিলো ইনটু যিমান বাৰ ডিভাইড কৰিছে সেইটো লিখিলো 2 ইনটু 3 কিমান হ'ব 6 প্লাস যেটো বাকি ৰল সেইটো ইয়াতে লগাই দিলো 1 লিখিব পাৰেনে এনেকুৱাকে নিশ্চয় পাৰি 2 ইনটু 3 প্লাস 1 আমি এনেকুৱাকে লিখিব পাৰো অৰ্থাৎ ইয়াৰ পৰা আমি এটা ফৰ্মুলা পাম 7 টোক আমাৰ কি নাম আছিল আমি এই 7 টোক নাম দিছিলো এটো ভাজ্য 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 বা ডিভিডেন্ড ইকুৱেল 2 টোক নাম দিছিলো আমি ডিভিজৰ 2 টোক নাম দিছিলো ডিভিজৰ বা অসমীয়াত ভাজক ইনটু 3 টোক নাম দিছিলো আমি কোচিয়েন্ট বা অসমীয়াত ভাগফল প্লাস 1 ক নাম দিছিলো আমি ৰিমাইন্ডাৰ বা অসমীয়াত ভাগশেষ বা বাকি এইটো কেতিয়াবা আপোনাৰ এই ৰিলেশনশিপটো কোৱেশ্চন দিব পাৰে এক্সামত কেতিয়াবা কোনবাটা খালি ঠাই এৰি পেলেও দিব পাৰে নতুবা ডাইৰেক্ট ৰিলেশনশিপটো দিব পাৰে যে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল যোগ ভাগশেষ মনত ৰাখিব যে ডিভিডেন্ড ইকুৱেল ডিভিজৰ ইনটু কোচিয়েন্ট প্লাস ৰিমাইন্ডাৰ এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এইখিনি আৰু লগতে লাষ্ট এটা কথা কৈ থওঁ মইটো আগতে কোৱা হোৱা নাই জাস্ট মনত পৰিল কাৰণে কৈছো কেতিয়াবা যদি কোনো এটা সংখ্যাৰ ডিনমিনেটৰ হৰত 0 থাকে এটোৰ ৰিজাল্ট সদায় নট ডিফাইন হয় ইনফিনিটি বুলি কয় ইনফিনিটি বুলি একচুয়ালি ইনফিনিটি বা নট ডিফাইন যেনেকুৱাকে আপোনালোকে কয় এটোক নট ডিফাইন বুলি কয় আসলতে 7 ক যদি 0 ৰে হৰণ কৰা যায় হেতুক নট ডিফাইন সংখ্যাবদ্ধ নহয় বুলি কয় সংখ্যাবদ্ধ ইনফিনিটি নুবুজাব ইনফিনিটিও হয় একচুয়ালি আমি যেতিয়া গ্ৰাফ আঁকিম যেতিয়া x by 0 শেপৰ এটা গ্ৰাফ আঁকিম গ্ৰাফটো আমাৰ আপোনালোকৰ ইমানখিনি প্ৰয়োজন নাই বাৰু এনেকুৱা ইনফিনিটি লৈকে ৰিজাল্টটো গৈ থাকে আমাৰ ৰিজাল্ট বিলাক তো এটোক আপুনি নট ডিফাইন বা ইনফিনিটি বা সংখ্যাবদ্ধ নহয় এনেকুৱাৰে চিনাক্ত ক'ব পাৰে মুঠতে যিকিনো সংখ্যাৰ হৰত ডিনমিনেটৰত যদি 0 থাকে সেইটো আমি নট ডিফাইন বুলি কৈ দিও আৰু যদি কাৰোবাৰ আপোনাৰ যদি ওপৰত 0 থাকে তলত এইটো থাকে এইটোৰ কিন্তু ৰিজাল্টটো 0 ইয়াক 0 বুলি লিখা হয় ৰিজাল্টক 0 বুলি কয় যদি এই ডিনমিনেটৰত 0 নাথাকে নুমাৰেটৰত 0 থাকে লবত 0 থাকে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে আৰু আজিৰ কাৰণে এইখিনি সাফিচিয়েন্ট এইখিনি নোটস কৰিব মোৰ পিছৰ ক্লাছত মই নেক্সট এটা টপিক লৈ আপোনালোকৰ মাজলৈ নিশ্চয় আহিম আৰু ইমানখিনি সহায়ৰ কাৰণে আপোনালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থ্যাংক ইউ